নমস্কাৰ, মই ডাক্তৰ শৰৎ কুমাৰ শৰ্মা। সুপ্ৰভাত, আশা কৰোঁ আপোনালোকে ভালে আছে। এই ভিডিঅ'টোত এটা ইম্পৰ্টেণ্ট হেল্থ টপিকৰ ওপৰত ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ। মই এই ভিডিঅ'টোত ডায়েবেটিছৰ বিষয়ে ক'বলৈ চেষ্টা কৰিম। যিকোনো মানুহৰ যেতিয়া ডায়েবেটিছ হয়, চকুত ৰেটিনাত এফেক্ট কৰে, কিডনিত এফেক্ট কৰে, নাৰ্ভত এফেক্ট কৰে। যেতিয়া মানুহজনৰ নাৰ্ভত এফেক্ট কৰে, হাত ভৰি জিনজিনাব পাৰে, ইমান তত নাপাব পাৰে, আৰু গৰম ঠাণ্ডা এনে হাতত ফিল হয় যদি নাৰ্ভত এফেক্ট কৰে ডায়েবেটিছে। তো এই ডায়েবেটিছ থকা মানুহে বৰ্তমান এই ঠাণ্ডাত জুই পোৱাৰ পৰা অলপ দূৰত থাকিলে ভাল, বা জুই পোৱালে একদম সতৰ্ক হৈ থাকক। জেনেৰেলি আমি যেতিয়া জুই পাওঁ, কিমানখিনি তাপ লাগে সেইটোৰ ওপৰত আমি সতৰ্ক হৈ থাকোঁ, আৰু বেছি তাপ লাগিলে আমি হাতখন লৈ আনো। কিন্তু ডায়েবেটিছ থকা মানুহবোৰে কিমানখিনি তাপ লাগিছে কিন্তু গম নাপায় নাৰ্ভত এফেক্ট কৰাৰ কাৰণে, আৰু সেইটো কাৰণে জুইয়ে হাতত বা ভৰিত পুৰি দিব পাৰে নাৰ্ভত এফেক্ট কৰিলে। তেনেকে ভৰি হাতত ঘাঁ হৈ যায়, ডায়েবেটিছটো বহুত বেছি বাঢ়ি যায়। তো এই ডায়েবেটিছ থকা মানুহে জুই পোৱাৰ পৰা অলপ দূৰত থাকক, বা জুই পোৱালে একদম সতৰ্ক হৈ থাকক। কাৰণ যদি জুই পোৱাই জুইৰ তাপটো অনুমান নাপায়, আৰু তেনেকে জুইয়ে হাত ভৰিত পুৰিব পাৰে, ঘাঁ হ'ব পাৰে। আৰু বহুত বেছি যেতিয়া ঘাঁটো বাঢ়ি যায়, ডায়েবেটিছটো কণ্ট্ৰল নহয়, হাত ভৰিৰ আঙুলি কাটিবলগীয়া হয়। তো এই ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেণ্ট। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, চেনেলটো ছাবস্ক্ৰাইব কৰি মোক ছাপোৰ্ট কৰক, আৰু ভিডিঅ'টো সম্পূৰ্ণভাৱে চোৱাৰ বাবে অশেষ ধন্যবাদ।